নমস্কাৰ। বহুদিনৰ মূৰত হঠাৎ এটি কবিতা পঢ়িলোঁ। কবিতাটি মন চুই গ'ল, সেয়ে মই ভাবিলোঁ অকণমান পাঠ কৰোঁ, আপোনালোকেও নিশ্চয় ভাল পাব। কবি কেশৱ কৌশিক সোণোৱাল। কবিতাটিৰ শিৰোনাম প্ৰেমত পৰিছোঁ নেকি মই বাৰু সঁচাকৈয়ে প্ৰেমত পৰিছোঁ নেকি? ঠেহ লগা প্ৰভাতী সূৰুজৰ স্নিগ্ধ কিৰণত অভাস্য যেন লগা অচিন পক্ষীৰ কোমল মাতক অৰুচি কৰা মই দেখোন এতিয়া এই বিৰক্তিৰ শুভ্ৰ নিশান্তক প্ৰতিনিয়ত বিচাৰি ফুৰোঁ। দ্বীপ্ৰহৰ যেতিয়া ব্যস্তময় জীৱনটোক উপলব্ধি কৰি জীৱনৰ জটিলতাবোৰ ভুগি সুক্তিৰ হুমুনিয়া এৰা মই এতিয়া নীৰৱতাৰ কোলাত বাগৰি অনুভৱৰ বহল পৃষ্ঠাৰ আচুতীয়া অংশত মৰমৰ শব্দেৰে লিখিছোঁ প্ৰেমৰ ভাষাময় কবিতা। আবেলি বেলি যেতিয়া ৰাঙলী সূৰুজে নিশাৰ সাজ সজ্জাৰ প্ৰস্তুতিৰে শিঙুল বৰণৰ দলিচাখন পাৰি মেলানি লয়, বেজাৰত বুৰ্জ মই দেখোন এতিয়া বিপিন বনানীৰ সিপাৰে নৈ শব্দত অভিনিবিষ্ট হৈ তন্ময়তাৰে তোমাক ভাবোঁ, কবিতা ৰচো গুণগুণাও, তুমি আহিবানে? নিতাল নিশা যেতিয়া নিৰ্জনতাত পৃথিৱীও শুৱে, টোপনিবিহীন মই হাতত কলম লৈ উকা বহীত চিয়াহী টানেৰে এটি কবিতা বিৰজ কৰোঁ। প্ৰেমত পৰিছোঁ নেকি মই? জীৱনৰ ভাল লগা বেয়া লগা নুবুজা মোৰ মনে ভাল পাব লৈছে। নীলিম নীলিমাৰ আকাশৰ নীলা, সৰিয়হ সোণাৰুৰ হালধীয়া ফুলবোৰ দেখিলে আনন্দত উন্মনা হৈ লাজৰ সীমনা পাৰ কৰি চিঞৰি চিঞৰি ক'ব খোজোঁ প্ৰেমত পৰিছোঁ মই, প্ৰেমত পৰিছোঁ মই। ধন্যবাদ আপোনালোকে কবিতাটি শুনাৰ বাবে। আপোনালোকৰ মতামতসমূহ নিশ্চয় জনাব কেনেকুৱা পায়। ধন্যবাদ।